আজি মিছে কি শিকাইছিলে কৈ দিয়া আকৌ অনলাইন ক্লাছ শিকাইছিলে অনলাইন ক্লাছত কি শিকাইছিলে সেইটো কোৱা মই পাহৰি থাকিলো এনেকৈ হ'লে তুমি কৈ দিয়া কোৱা মই টোপনি ধৰিছোঁ মই My name is Sonika Gogoy. Only one name. Action. My name is Sonika Gogoy. Itu ama mati aku takut diksa mati aku tu. Ami itu ada ama poka aku boni ase. Mati কি কৈছা এনে আছা আমি তিনটা ফ্যামিলি থাকো পাপা মই মা এই মই গল আর এই পাপা হয় এইটো মই হয় এইটো পাপা মা হয় এইটো পাপা ডাঙৰ হৈছে আঙুলি যে আঙুলি কাম কি তিনটা কল দেখিলা নাই পাপা বিকাজি পূজা মোৰ সবচে ভাল লাগে বিকাজি পূজা পুৰতে দেখিছিলো গোটেই পেকেটটো খালো আমি তিনটা ফ্যামিলিয়ে অকল মোৰ মা সবচে ভাল লাগে পাপাও সবচে ভাল হয় পাপা ইফালে হয় দেখিছা মাথাত দেখিলা ইফালে পাপা হয় আকৌ ইফালে মা হৈছে ইফালে মা হয় আৰু মই পাছৰ মাজত ভয় লাগে ইফালে ইয়াৰ মাজত Hi friends, I met Mara Gota Mara. Matia gosok papa itu dam sebelah kusini aku. Dodo itu asal Mara ba Sumba Bota, Sumba Bota Mara ba Bota. Udah Bota itu Bota naik kalau Bota semua. Dan mamu dari video tu, papa kita asal ibu dia. Balloon tuwi jala bote duta mana bang balloon ti green ra ai man ko fulale tu na bota ui ko kumni digla mana apa ko du dango bag ta de dua red balloon na dani bola ko balloon ui goes মিষ্টি আনা অর্ডার করে এটা নাম পিটি হল কিছু না হওয়া দে মিষ্টি এটা মিষ্টি বস্তু ফালতু হয় সে ভালো ভালো না লাগে ম্যাডাম বেলুন দিলে রেড গ্রিন আর অরেঞ্জ আসলে রেড আর গ্রিন আছে বলি তিনটা আসলে কটা দুটা বলে গ্রিনটা একদম হাওয়া একদম মা ইমান রকমনি ফুলালে হাওয়াই গলগে খং ঠিক দিয়ে বাবা আইব গলে দুটা বেল যে নকল বাবা দুটা ডাঙৰ বেগ ভৰ্তি ব্লু আৰু ৰেড বলুন আনিবলে আৰু আনিবলে কৈছো গৈ আছে মিষ্টি আনা অর্ডার করে এটা নাম পিটি হল কিছু না হওয়া দে মিষ্টি এটা মিষ্টি বস্তু ফালতু হয় সে ভালো ভালো না লাগে ম্যাডাম বেলুন দিলে রেড গ্রিন আর অরেঞ্জ আসলে রেড আর গ্রিন আছে বলি তিনটা আসলে কটা দুটা বলে গ্রিনটা একদম হাওয়া একদম মা ইমান রকমনি ফুলালে হাওয়াই গলগে খং ঠিক দিয়ে বাবা আইব গলে দুটা বেল যে নকল বাবা দুটা ডাঙৰ বেগ ভৰ্তি ব্লু আৰু ৰেড বলুন আনিবলে আৰু বাই ফ্ৰেণ্ড মই যে ৱালটো ধৰিছে ভিডিঅ' কৈছোঁ ভিডিঅ' গৈ অকণমান পাইছোঁ নে ভিডিঅ' को ब्लिकी करूँगे
বাবাই মায়েৰ কথা কৈছিলোঁ এতিয়া ইটো ভিডিঅ'টো আজি এই ভিডিঅ'টো যে মোৰ আইতা ককা নগাঁৱত থাকে আইতা ককা ঘৰলৈ গ'লে নগাঁৱত থাকে নহয় নগাঁৱত আইতা নগাঁৱৰ পৰা অকণ দূৰ হয় আকৌ ৰাতি লাগি যাবলৈ আৰু তেতিয়া যে এদিন যে বাবু মামাও থাকে নহয় নগাঁৱত আইতা আছে ককা আছে মামা আছে দুটা মামা আছে মানে এটা মাইনাম্মা হয় পুলিচ এটা হয় আকৌ আৰু ধুমামা আছে মোক ভয় খুৱাই দিয়ে মানে মোক শিয়াল এটা চলিবছিলে আকৌ শিয়ালৰ নিচিনা গৰু এটা মূৰ্তি এটা চলিছিলে আকৌ মই পতাপত গৈ মাৰ এটা যে ভাগত আছিলে আকৌ মামীও আছে মোৰ ওচৰত এজনী মোৰ মা হয় এনেই বহুত ভাল কাম কৰে ভাল পায় ভাল হয় মই হয় মোৰ মা মোবাইলে হয় মোবাইলটো আছে তাত থৈ সেই পাপা আনিছিলে এইটো আমি দিব গৈ আছিলোঁ মা পেট লিভাৰ হৈছে নেকি মা UTS আছিলে আকৌ ঠিক নহয় মাক দিগদাৰ নকৰ এনে মচা কি হৈছে এনেই আছে একদম চোৱা ধুনীয়া মা এনেকৈ থাকে দেখিছা মোৰ ষ্টৰিবোৰ দেখা মই তোমাক মোৰ ষ্টৰিবোৰ দেখাই দিম হাতত ষ্টৰি এই ষ্টৰি চোৱা এইটো দেখিছা নাই ৰ'বা এইটো চোৱা আৰু চোৱা বৰষুণ দিব চাগে আজি এইটো চোৱা এতিয়া এণ্ডিং হৈ গ'ল কালেক্ট কৰিব পাৰিম ব'লা মেকুৰীটোৰ পৰা কালেক্ট কৰিব পাৰিবা এইবোৰ যে তুমি যে এনেকুৱা বুকবোৰ কালেক্ট কৰিব পাৰিবা তেতিয়া হ'ব চোৱা কালেক্ট কৰিব পাৰিবা কালেক্ট কৰিব পাৰিবা আৰু মেকুৰী ষ্টৰিটো দেখাইছোঁ ৰ'বা মেকুৰী থাকে এটা চা কি এইটো চোৱা মেকুৰীটো গ'লগৈ তাৰ ঘৰৰ পৰা এইটো চোৱা এতিয়া বিটু আহি গ'ল এতিয়া এইটো চোৱা আৰু এইটো চোৱা হেল্প কৰিছে আমাৰ একোটা বাতি দে চোৱা আহি গ'ল বচাই দিলে ৰ'বা এই প্ৰিন্স এটা বনাই দিলে এতিয়া প্ৰিন্স এটা চাদি কৰি ল'লে খালানি ইমান কালেক্ট কৰিব পাৰিবা ডাক এটা কালেক্ট কৰিব পাৰিবা তুমি